वेलकम टू यूट्यूब चैनल। आज आम यू रिव्यू करें तो इतना भिडिओ आरम्भ करार आगते यार सिनेमेटिक शॉट केटामान चाई लम। আজি তো চাই দেখি নাপাওঁ যদিও সপোনে তোমাৰে নাম কয় তোমাৰো আজৰি খুজিব নোৱাৰো আগৰ কথাবোৰ ভাবি ৰয় চাৰিওফালে মিছা মাতৰে সুহৰি ধৰিব পৰা নাই এই জীৱন নাজানো ডুবতো যাব নোৱাৰো ঘূৰাই দিয়া মোক ভুলচন য'ত মোৰ দুখ নাই য'ত সুখৰ ভোক নাই য'ত তাইৰ চকু জুৰে তাই মোক হাঁহি চায় য'ত মন ফুলনি নীৰৱে থাকো আমি য'ত মই ক'ব পাৰো তাই মোক ভাল পায় বুলি হাতত ধৰি ৰাখিব নোৱাৰি নদীৰ দৰে উটি যায় আশা প্ৰতিশ্ৰুতি থমকি ৰ'ল ৰংবোৰো কিবা নোহোৱা হ'ল লাহে লাহে কৰি নিজকে বুজালো তাই তোক এৰি গুচি গ'ল জাষ্ট বিগিনাৰ কেমেৰা দামো বেছি নহয় অনলি 20,000 এতিয়া বৰ্তমান ফ্লিপকাৰ্টত মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম বাকি মই যেতিয়া লৈছিলোঁ 28,000 আছিলে বাকি দেখিছে একোৱেই নাই বিন্দাছ কেমেৰা একদম হেণ্ডেল কৰিবলৈ ভাল ফল্ডিং নহয় টাচ প্লেট নহয় কেমেৰা বটনটো দেখিছে নাই একদম মানে ইজি আৰু অটো ছেটিংছত দিব পাৰে ফটো বাকি মেনুৱেল ছেটিংছত এইকেইটা লগাব পাৰে মেনুৱেল ছেটিংছত তাৰপিছত বাকি এইফালে ভিডিঅ' আছে ভিডিঅ' ছেটিংছত মিলাব পাৰে বাকি চব ঠিক আছে এইটো আচলতে বনোৱা হৈছিলে 1300 দি ইউছো 1300 দি মানে তাৰ কপি মানে বনোৱা বুলি মই কম আৰু দেই একজেক্ট মানে তাৰ লিখা একেই আছিলে বাছ ইয়াতে কেইটামান চেঞ্জেছ হৈছে বাকি ইয়াতে মই দেখাই আছোঁ দেখিছেনে এইটো কৰিব লাগে এইটো ঘূৰাব লাগে বছ ইমানেই কোনো ৱেইট নাই লাইট ৱেইট টেনশ্যন নাই চব অ'কে আনবক্সিংটো আগতেই মই কৰিছোঁ অকলে এতিয়া ৰিভিউটো দি দিছোঁ আৰু দিন হ'লতো মই কিনা ভাবিলোঁ এটা ৰিভিউ দি দিওঁ ৰিভিউটো দিলে এইটো কিট লেন্স লগত আহে বাকী ফিটাডাল লগত আহে বাকী এইটো ফুল্লি প্লাষ্টিক বডি একেবাৰে ৱেইট নাই আকৌ বগাদৰটোত মিলাই পেলাই এইটো পকাই দিলে লাগি যায় বছ কাম ক্লিয়াৰ গতিকে প্লাছটো মানে কি মেনুৱেল বুলি কওঁ অটো নহয় মেনুৱেল এনেকৈ দাঙি দিলে দাং খাই যাব প্লাছ অ'কে 18 মেগাপিক্সেল কেমেৰা বাকী ট্ৰাইপড লগাবৰ কাৰণে এইটো আছে টাইপত লগাব পাৰে গৰিলাপত লগাব পাৰে যি লগাব মানে যি ছাপোৰ্ট কৰে সেইকেইটা লগাব পাৰে বাকী ইয়াতে ৱাইফাই ছাপোৰ্টেড হয় তাৰপিছতে পিকচাৰ কোৱালিটি ভাল টেনশ্যন নাই মানে বিগিনাৰসকলৰ বাবে এটা DSLR প্ৰফেশ্যনেল DSLR হয় আকৌ দেই প্ৰফেশ্যনেল DSLR চলাবৰ কাৰণে বিগিনাৰসকলৰ বাবে এইটো এটা বেষ্ট কেমেৰা আৰু ইয়াতে এইফালে ডাটা কেবল কিবাকিবি ছাপোৰ্ট কৰে কিবাকিবি এইবোৰ কিন্তু ইয়াতে এটা ছাপোৰ্ট নকৰে এক্সটাৰ্নেল মাইকটো ছাপোৰ্ট নকৰে তাৰপিছতে তোমাৰ সেইটো এটা মাইনাছ পইণ্ট এটাও কৈ দিছোঁ আৰু বাকী এইটো মেটেল নহয় এইটো মেটেল হ'ব লাগিছিলে মানে এইটো মেটেল নহয় কাৰণ মানে ৱেইটটো কমাবৰ কাৰণে মানে সেইকাৰণে মানে এইটো মানে প্লাষ্টিক দি দিয়া হৈছে বাছ বাকী হৈ গৈছে চব এইটো বগাদৰটো মিলাই দিলোঁ ইয়াতে
দি পেলাই পকাই দিলোঁ, আৱাজ আহি গ'ল, ফিটিং হৈ গ'ল। বাছ এতিয়া আৰু ফটো মাৰিব পাৰি বিন্দাছ। চ' তেতিয়ালৈ বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু বাকী লিংকটো ডেছক্ৰিপশ্যনত দিয়াই থাকিব। কাৰোবাৰ যদি ল'বলৈ মন আছে, কিনিবলৈ মন আছে, এনেকুৱা এটা ইউজ কৰিবলৈ মন আছে, ইয়াৰ পিছত আৰু এটা ভাল ইউজ কৰিবলৈ মন আছে, তেতিয়াহ'লে ফাৰ্ষ্ট ভিডিঅ' ইউজ কৰক। তেতিয়াহ'লে লিংকটো ডেছক্ৰিপশ্যনত দিয়া হ'ব, তাতে গৈ চালে হ'ল, ভাল লাগিলে ল'লে হ'ল, বিন্দাছ, কোনো কথা নাই। আৰু চ' তেতিয়াহ'লে টেক কেয়াৰ, বাই বাই, আজিলৈ ইমানেই।